বন্ধুসকল মোৰ ইউটিউব চেনেল লেটস নলৈ সকলোকে স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছো 2018 চনৰ ডিসেম্বৰ মাহত অনুষ্ঠিত হোৱা সিটেটৰ অসমীয়া প্ৰশ্নকাকত প্ৰথম প্ৰশ্নকাকত ইয়াৰে 15টাকৈ প্ৰশ্নৰ সমাধান অৰ্থাৎ অফিচিয়েল সমাধান আলোচনা কৰিছো এই ভিডিঅ'টো যি সকলে 2018 চনত সিটেট পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিলে সেই সকল পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু যদি চেনেলটো মোৰ প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ অন্যান্য বন্ধুসকলক ভিডিঅ'টো চোৱাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো হক কোৱেশ্চন নম্বৰ 91 এটা ভাষা শিকোৱাৰ ফলপ্ৰসূ পাঠ এটাৰ আৰম্ভণি হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 4 সাৰাংশ কথনৰ পুনৰাবৃত্তি আৰু ছাত্ৰ ছাত্ৰীক কাৰ্য দি অনুপ্ৰেৰিত কৰি ইয়াৰ শুদ্ধ অপচনটো হ'ব 4 নেক্সট কোৱেশ্চন 92 নিদানমূলক তথা উপচাৰাত্মক শিক্ষণ হৈছে ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন 4 এক নিৰ্দেশমূলক কাৰ্য নেক্সট কোৱেশ্চন নম্বৰ 93 ভাষা দক্ষতা কেনেদৰে শিকোৱা উচিত ইয়াৰ শুদ্ধ অপচনটো হ'ব একত্ৰিত ধৰণেৰে অপচন 1 হ'ব ইয়াৰ শুদ্ধ অপচন নেক্সট কোৱেশ্চন নম্বৰ 94 ভাষা শিকাৰ প্ৰক্ৰিয়া ছাত্ৰ ছাত্ৰীয়ে উচ্চাৰণ কৰোঁতে আত্মবিশ্বাসৰ অভাৱ দেখা গৈছে এই অৱস্থাটো কেনেকৈ অতিক্ৰম কৰিব পৰা যাব ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন 3 শ্ৰেণী কোঠাত ডাঙৰকৈ শব্দ কৰি পঢ়ি নেক্সট কোৱেশ্চন নম্বৰ 95 প্ৰশ্নকাকত এখন প্ৰস্তুত কৰাৰ পাছত শিক্ষকজনে পৰীক্ষণ উদ্দেশ্যত অৰ্থাৎ টেষ্টিং অবজেক্টিভছ চকু ফুৰাইছে প্ৰশ্নকাকতখনৰ মূলত কোনটো দিশত শিক্ষকজনে গুৰুত্ব দিছে ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন 2 বৈধতা নেক্সট কোৱেশ্চন নম্বৰ 96 তলৰ কোনটো পঠনৰ অসুবিধাৰ লক্ষণ নহয় ইয়াৰ শুদ্ধ অপচনটো হ'ব 4 বানানৰ সামঞ্জস্যত অসুবিধা Question number 97 ভাষাৰ প্ৰকৃতি সন্দৰ্ভত তলৰ কোনটো উক্তি শুদ্ধ নহয় ইয়াৰ শুদ্ধ অপচনটো হ'ব 1 ভাষাই সৰলৰ পৰা জটিললৈ গতি কৰে এটোই অশুদ্ধ নেক্সট 98 তলত দিয়া কোনটো শ্ৰেণীকোঠাৰ অনুশীলনে ভাষাৰ মৌখিক ক্ষমতা বিকাশ সক্ষম কৰি তোলে ইয়াৰ শুদ্ধ অপচনটো হ'ব 2 প্ৰিয় কাহিনী একোটাৰ চৰিত্ৰ ৰূপায়ণত অংশগ্ৰহণ কৰা নেক্সট 99 দ্ৰুত পঠনৰ উদ্দেশ্য হৈছে ইয়াৰ শুদ্ধ অপচনটো হ'ব 4 নিৰ্দিষ্ট বিষয় বৰ্ণন জনা নেক্সট 100 শিকাৰুক যেতিয়া বানান আৰু বিৰাম চিহ্ন পাংচুৱেশ্যন উন্নত কৰিবলৈ শিকোৱা হয় তেতিয়া হিহঁতৰ ইয়াৰ শুদ্ধ অপচনটো হ'ব 4 শুদ্ধতা আৰু নিখুঁততা উন্নত কৰা নেক্সট কোৱেশ্চন নম্বৰ 101 ভাষাৰ শ্ৰেণী এটাত সংগঠনবাদ অৰ্থাৎ কনষ্ট্ৰাকটিভিজমৰ অৰ্থ হৈছে প্ৰথমটি শুদ্ধ অপচন ছাত্ৰ ছাত্ৰীসকলে নিজৰ বুট গঠন কৰে আৰু বিভিন্ন অভিজ্ঞতাৰ মাজেৰে শব্দৰ জ্ঞান আহৰণ কৰি অভিজ্ঞতাসমূহ ভাষাৰ দক্ষতাৰে প্ৰতিফলিত কৰে নেক্সট 102 ভাৰতত আঞ্চলিক ভাষাৰ বিকাশৰ ক্ষেত্ৰত তলৰ কোনটো প্ৰত্যাহ্বান হিচাপে ধৰা নহয় ইয়াৰ শুদ্ধ অপচনটো হ'ব 3
এই বিষয়ে মানুহৰ অজ্ঞতা Question number 103 ভাষা আহৰণ হৈছে এর শুদ্ধ অপশনটো হ'ব 2 মানৱ মস্তিষ্কৰ প্ৰকৃতিগত ক্ষমতাৰ কাৰণে ভাষা শিকাৰ এক প্ৰক্ৰিয়া Next 104 ভাষাৰ শিক্ষক এজনে লিখন দক্ষতা কেনেদৰে শিকাব পাৰে এর শুদ্ধ অপশনটো হ'ব অপশন 1 মগজুত চিন্তাৰ খোৰাক যোগোৱা ধাৰণাৰে আৰু শিকাৰক সিহঁতৰ নিজৰ ভাষাত লিখিবলৈ দি ইয়াৰ শুদ্ধ অপশনটো হ'ব 1 Next 105 ভাষা এটা হলহলীয়াকৈ ক'ব পৰা ক্ষমতা কিদৰে বৃদ্ধি কৰিব পৰা যায় ইয়াৰ শুদ্ধ অপশনটো হ'ব 2 কথোপকথনৰ দ্বাৰা যোগাযোগৰ সুযোগ সৃষ্টি কৰে